নমস্কাৰ বন্ধু বান্ধৱীসকল, এটি সুন্দৰ পুৱাৰ সৈতে ৰিচাং অসম ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি আমি এই ভিডিঅ'টিত বৰ্তমান সময়ত সকলোৱে সন্মুখীন হৈ থকা জীৱন ধৰণৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিম। তেনেহ'লে বলক পলম নকৰি আজি এই ভিডিঅ'টি আৰম্ভ কৰোঁ। বৰ্তমান সময়খিনিৰ বিষয়ে হয়তো আমি সকলো জ্ঞাত। বিশ্বত কৰোনা মহামাৰীয়ে বিভিন্ন ধৰণে আতংকৰ সৃষ্টি কৰিছে। কিছু দেশত কালবোৰৰ দৰে পৰিৱেশটো স্তব্ধ কৰি পেলাইছে আৰু কিছু দেশ এক নিজান নিঃশব্দ জনশূন্যত পৰিণত হৈছে। কোনোবাই জানো ভাবিছিল হঠাৎ পৃথিৱীলৈ এনেকুৱা সংকট আহিব বুলি? হয়তো আমি কোনেও কল্পনা কৰিব নোৱাৰা পৰিৱেশ এটাই আমাক বেৰি ধৰিছে। চেষ্টা সকলোৱে কৰিছোঁ, কিন্তু হাৰি যোৱাৰ দৰে পথত উপনীত হৈছোঁ। আমেৰিকা, ইটালীৰ দৰে চহকী দেশসমূহতে জনশূন্যৰ পৰিস্থিতিৰ সৃষ্টি হ'ব ধৰিছে, যাক কোনেও চাগে কল্পনাও কৰা নাছিল। কল্পনাৰ কথাইতো সকলো নহয়। আমি আমাৰ নিজৰ ক্ষেত্ৰতে লক্ষ্য কৰিছোঁ। শিক্ষাৰ্থীসকলক অনলাইন ক্লাছ কৰা হৈছে স্কুল কলেজ বন্ধৰ বাবে, কিন্তু সেইসকল শিক্ষাৰ্থীৰ কি হৈছে, যাৰ অভিভাৱকে দুবেলা দুসাঁজ খাবলৈ আনৰ সাহায্যৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়? তেওঁলোকে কেনেকৈ নিজৰ শিশুটোক এটা এণ্ড্ৰইড ফোন নাইবা লেপটপ যোগাৰ কৰি দিয়ে? তেওঁলোকৰ ভৱিষ্যতটো অকল আশা নামৰ শব্দটোতে শেষ হৈ যাব ধৰা নাই জানো? লগতে কোম্পানী নাইবা দিন হাজিৰা কৰা লোকসকলেও চাগে আগৰ দৰে দৰমহা পোৱা নাই। তেওঁলোকৰ পৰিয়ালটোও জানো সুখত আছে? এনেদৰে হয়তো বহুতো দুৰ্ভগীয়া কাহিনীৰ সৃষ্টি হৈছে। কিন্তু এই দুৰ্যোগৰ সময়ত এয়া কষ্ট আমি ভুগিবলৈ চাবই লাগিব। যদি আমি এনেদৰে সামাজিক দূৰত্ব বজাই নাৰাখোঁ, তেতিয়া হয়তো প্ৰত্যেক ছেকেণ্ডত এজন আপোন মানুহক হেৰুৱাই যাম। কাৰোবাক হেৰুৱাতকৈ ইয়াৰ কষ্ট ভোগ কৰাটো তেনেই নকৰোঁ। সেয়েহে আমি সামাজিক দূৰত্ব বজাই ৰাখি যিমান পাৰি নিজক জোখাই আনক সহায় কৰিবলৈ চাব লাগে। কাৰোবাক সমালোচনা কৰাতকৈ চৰকাৰ, ডক্তৰ, পুলিচকে ধৰি সকলো কৰ্মচাৰীক আমি ধন্যবাদ জনোৱা উচিত। কাৰণ তেওঁলোকে এই দুৰ্যোগৰ সময়তো নিজৰ কথা নাভাবি, নিজ পৰিয়ালৰ কথা নাভাবি আমাৰ বাবে তেওঁলোকৰ বহুমূলীয়া সময়খিনি ব্যৱহাৰ কৰিছে। কিন্তু আমি তেওঁলোকৰ বাবে একো নকৰি ছ'চিয়েল মিডিয়াত কিছুমান অমলিন পোষ্ট আগবঢ়াইছোঁ। বন্ধু বান্ধৱীসকল, সময় সলনি হৈছে। ইয়াৰ লগে লগে আমি আমাৰ মানসিকতাও সলনি কৰা উচিত। তেতিয়াহে আমাৰ পৃথিৱীখন এটা সুন্দৰ ভৱিষ্যতৰ প্ৰতিচ্ছবি গঢ়ি তুলিব পাৰিব। শেষত ৰিচাং অসম ইউটিউব চেনেলৰ যোগেদি আমাৰ এটাই অনুৰোধ যে চৰকাৰে দিয়া কৰ্তব্যখিনি পালন কৰি যাওঁ। জীৱনটো বহুত চুটি, ইয়াক যিমান পাৰি ভাল কামত ব্যৱহাৰ কৰক। বন্ধ হ'ব পাৰে, কিন্তু কৰ্তব্যৰ ভিতৰতে থাকি নিজৰ কামখিনি কৰি যাওঁ। আমাৰো এটাই আশা, পৃথিৱীৰ পৰা এই দুৰ্যোগৰ আন্ধাৰ আঁতৰি সোনকালে পোহৰৰ সেউজীয়া পৰিৱেশ জীপাল কৰি তুলিব।